আজি মই বনাবলৈ লৈছোঁ চাওকচোন বাৰু ইয়াত ডিমৰ ৰেচিপি আৰু আপোনালোকে কেনেকৈ বনায় নাজানো বাৰু মই কেনেকৈ বনাওঁ আপোনালোকে আজি অকণমান দেখাম চাব দেই আৰু খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে এয়া দেখিছেনে আলু বইল কৰি লৈছোঁ ডিম বইল কৰি লৈছোঁ আৰু সেইদৰে বইল চইল কৰি লৈ ধুনীয়াকৈ মানে একদম চিজিল কৰি লৈছোঁ চব আৰু মছলা চছলা চব চিজিল কৰি লৈছোঁ আদা নহৰু পিচি লৈছোঁ ইমানখিনি আৰু ভিডিঅ' কৰি থাকিবলৈ নহয় দেই সেইকাৰণে কৰিবলৈ নহ'লে আৰু তাৰ মাজতে অকণমান আৰু এয়া অঁ বহকচোন পঢ়া মই আহিছোঁ এয়া দেখিছেনে তাৰ মাজতে ভিডিঅ'টো এডিট কৰি থাকোঁতে আলহী আহিলে নহয় কি কৰিম বাৰু উপায় নাই সুবিধা কৰি নমিলেই তাৰমানে কোনো প্ৰকাৰে আৰু সেইকাৰণে দেখিছেনে প্ৰথমতে তেল চেল দি আৰু চব মই পিঁয়াজ শুকান জলকীয়া আদা নহৰু চব ইয়াত তেলতে দি দিছোঁ দি পেলাই এতিয়া মই বিলাহীটো দি দিম আৰু বিলাহীটো দি মছলা অকণ মানে পানীত গৰম পানীত গুলি থৈছোঁ আৰু তাৰপিছত সেই মছলাকণ দি দিম মই তাৰমানে পানীত বিলাহী দিয়াৰ পাছতে সেই মছলাকণ দি দিম বাৰু এয়া দেখিছোঁ বিলাহীটো দি দিলোঁ আৰু এতিয়া মই অলপ বিলাহীটো দি অলপ দেৰি লৰোৱাৰ পিছত আৰু ইয়াত নিমখ হালধি দি দিম এতিয়া দিয়াৰ পাছতে মই সেই মছলাকণ দি দিম দেখিছেনে দিয়া মছলাকণ দিয়া দেখিছেনে গুলি লৈছোঁ গুলি মই ঢালি দিম এতিয়া তাত আৰু তেতিয়া বিলাহীটোতো অতি সোনকালে গলি যায় আপোনালোকে চাবচোন বাৰু প্ৰমাণ কৰি মানে তেলতকৈ পানী অকণমান দি দিব লাগে গৰম পানী অকণমান আৰু কিন্তু মছলা চছলা দি বিলাহীটো অতি সোনকালে গলি গুচি যায় আৰু সেইদৰে মই বনাবলৈ লৈছোঁ দেখিছেনে আকৌ সময় নাই কিন্তু দেই বহুত লৰালৰি হয় আৰু আলহী যদি মানে আমাৰ ঘৰত বহুত আৰু কোনো কি মানে কোনো সময়তে সুবিধা মিলাব নোৱাৰোৱেই তথাপিতো তাৰ মাজতে অকণমান আৰু আপোনালোকলৈ অকণমান আগবঢ়াওঁ ভিডিঅ'টো যে চাবলৈ আপোনালোকে কেনেকুৱা পাই জনাবচোন বাৰু এয়া দেখিছেনে বাৰু এতিয়া বৰ্তমান মই কৰি আছোঁ দি আছোঁ তো পানী চানী গৰম পানী দি দিলোঁ আৰু গৰম পানী দিয়াৰ পিছত এতিয়া মই পানীটো অলপ উতলাৰ পাছতে ডিমটো মই দি দিম আৰু ডিমটো দিয়াৰ পাছতহে আৰু মানে অকণমান গৰম পানী পূৰা ঢালি দিছোঁ গৰম পানী ঢলাৰ পাছতে এতিয়া মই ডিম দি দিম ডিম ৰেডি কৰি থৈছোঁ সকলোখিনি আৰু ইয়াত দেখিছেনে বাৰু মছলা ৰেড চিলি গৈছোঁ ৰেড চিলি অকণ মই দি দিছোঁ দেই ৰেড চিলি অকণ পূৰা গৰম পানীত গুলি আৰু গৰম পানীত গুলি থৈছোঁ এনেকুৱা চিষ্টেমটো অলপ আজি বেলেগকৈ বনাইছোঁ কিন্তু খাবলৈ সঁচাকৈ বহুত মজা হৈছিলে আৰু খোৱাকেইজনেতো কৈছিল আৰু দেখিছেনে বাৰু এতিয়া উতলাৰ পাছতে মই এতিয়া ডিমটো ইয়াত দি দিম ডিমটো কিন্তু মই নিমখ হালধি একো নিদিয়াকৈ পূৰা ফ্ৰাই কৰি লৈছোঁ দেই অকল তেলতহে ফ্ৰাই কৰিছোঁ নিমখ হালধি দিয়া নাই মানে নিমখ হালধি দিলে ডিমটো একদম বগাখিনি মানে টান হৈ যায় কিন্তু এনেকৈ থ'ব চাবচোন আপোনালোকে নিমখ হালধি নিদিয়াকৈ আপুনি বহুত কোমল হৈ থাকে আৰু এনেকৈ আৰু আমাৰ ডিমৰ ভাচৰ ফ্ৰাই হৈ গ'ল আৰু আপোনালোকে কেনেকুৱা পাই জনাব আৰু এয়া দেখিছেনে বাৰু ৰেডি খাবলৈ বহুত ভাল হৈছিলে আৰু ইয়াৰ খাবলৈ দিছোঁ ৰাইজক কালি আমাৰ ঘৰত ভোজ আছিলে ভোজৰে ভাতো আছিলে এতিয়া বনোৱা নাছিলোঁ এনেকৈ ইয়াক খাবলৈ দিছোঁ কাম কৰা ল'ৰাখিনি আজিলৈ আহিছোঁ